নমস্কাৰ ভিউয়াৰ্স সকলে ভালে আছে সাগে আজি আপোনালোকক ৰেচিপিত দেখুৱাম মই গান পাউডাৰ আপোনালোকে মোৰ ভিডিঅ'ত দেখিছে সাগে মই ডোসাৰ ওপৰত ৰঙা এটা মছলা দিওঁ আৰু হেয়া মছলা মই নিজে ঘৰতে প্ৰিপেয়াৰ কৰোঁ যেহেতু বা এয়া মছলা ইয়াত নেপায় অনলাইন আনিব লাগিব নহলে সাউথৰ পৰা আনিব লাগিব আৰু হেতু মোৰ কাৰণে সম্ভৱ নহয় সেই কাৰণে মই ভাবিছো মই ঘৰতে বনাম আপোনালোককো দেখুৱাম ন মই কেনেকেনো ঘৰতে মছলাখিনি বনাম এয়া লৈছে ধনিয়া শুকান জলকীয়া নৰসিংহ পাত নহৰু মাটিমাহ দালি বগাটো বুটৰ দালি আৰু জিৰা ইয়াত আছে বগা সৰিয়হ মেথি গুটি আৰু আছে তেতেলী মইনো এয়া কেনে বনাও আৰু ইয়াত কি দিব লাগে সেইখিনি সম্পূৰ্ণ ভিডিঅ' আপোনালোকক দেখুৱাই থাকিম যি সকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাই আছে সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব পাৰিলে শেয়াৰ কৰি দিব তেনেকৈ নতুন ভিডিঅ' আপোনালোকক দি থাকিম আৰু প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব কেৱল এটা সাবস্ক্ৰাইব কৰি দিব আহকচোন মইনো আৰু ইয়াত কি দিম কেনেকৈ বনাও গান পাউডাৰ আপোনালোকে ঘৰতে বহি বনাব পাৰিব প্ৰথমতে বুটৰ দালিখিনি মই ফ্ৰাই কৰি লম বুটৰ দালিখিনি ভালকৈ ফ্ৰাই কৰি ল'ব যেন কেঁচা হৈ নাথাকে এতিয়া মই ইয়াত দিম মাটি দালি এতিয়া দিম মই ইয়াত নহৰু বগা সৰিয়হ ধনিয়া জিৰা মেথি গুটি শুকান জলকীয়া নৰসিংহ পাত তেতেলী এতিয়া দিম জিৰা এয়া হল জনি গুটি অকণমান দিম গোৱামুৰি এতিয়া এইখিনি মই ভালকৈ ফ্ৰাই কৰি লম একে ধুনীয়াকৈ ফ্ৰাই হ'ব লাগিব কেঁচা থাকিলে নহলে মছলাটো গোন্ধাই থাকিব কেঁচা এয়া হৈ গৈছে এয়া চা নৰসিংহ পাত এয়া আমাৰ হৈ গ'ল ফ্ৰাই কৰা এতিয়া মই ইয়াত ঠাণ্ডা কৰিবলৈ ইয়াত দি দিছোঁ সাপোর্ট কৰিব মোৰ চেনেলটো নতুন ৰেষ্টুৰেণ্ট খোলা হৈছে নিজানত অকলশৰে তাত মই সম্পূৰ্ণ সাউথ ইণ্ডিয়ান ডিশ বনাওঁ এইখিনি গোটেই মিক্সিত পিছি ল'ম পিছাৰ পিছত ইয়াত আৰু তিনিটা বস্তু মিলাম সেয়া আপোনালোকে চাই থাকিব ভিডিঅ'টো এইখিনি পিছা হৈ গ'ল এতিয়া ইয়াত দিম অলপ হিং এই অলপ হিং দি দিছোঁ তাৰপিছত ইয়াত দিম কাশ্মীৰী মিৰ্চ আৰু শেষত নিমখ
এয়া হৈ গ'ল আমাৰ গান পাউডাৰ। ৰেচিপিটো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট বক্সত দিব। আপোনালোকে এয়া ধুনীয়াকৈ ঘৰত বনাই থ'ব পাৰে। ইডলি ডোচা বনালে এয়া পাউডাৰ অলপ দিব পাৰে। আকৌ লগ পাম নেক্সট ব্লগত। তেতিয়ালৈ বাই বাই। থেংক ইউ ছ' মাছ ৱাচিং ভিডিঅ'।